हेलो गाइज वेलकम टू माय यूट्यूब चैनल और मैं आहिছোঁ बर्तमान एक विशेष स्थानলৈ नाम হৈছে দেউতা কুটিৰ অলপ পিছত দেখাই আছোঁ এখন হৈছে এখন ফাৰ্ম আহা ৰাস্তাটো ইমান ভাল নহয় ইফালে বোকা হৈ আছে গতিকে আমি খোজকাঢ়ি আহি আছোঁ আৰু আমি বৰ্তমান উপস্থিত হ'লো দেউতা কুটিৰ কৃষিৰ এখন পাম ইয়াতে লক্ষীৰঞ্জন কাকতে দেখিছে কাম কৰি আছে নিজে আৰু আহক তেওঁৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰোঁ হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আৰু মই বৰ্তমান উপস্থিত আছোঁ দেউতা কুটিৰ আৰু মোৰ লগত উপস্থিত আছে লক্ষীৰঞ্জন কাকতি হয়তো এওঁক বহুতে চিনি পায় নগা কলেজত যোনে অধ্যয়ন কৰিছিলে তেওঁ চিনি পাব নগা কলেজৰ সাধাৰণ সম্পাদক আছিলে আৰু তেওঁ বৰ্তমান ইয়াতে কৃষি কৰ্ম কৰি আছে ইয়াতে দেউতা কুটিৰ নাম দিছে কৃষি ফাৰ্মখনৰ গতিকে আহক তেওঁৰ পৰাই দেউতা কুটিৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আপুনি যে এই ফাৰ্মখন কৰিছে এইটো কিমান দিনৰ পৰা কৰি আছে এইটো মোৰ আগতে দেউতাৰ মৃত্যুৰ আগৰ পৰাই দেউতাই এই কাম আৰম্ভ কৰিছিলে তাৰপিছত লকডাউনৰ হোৱাৰ পিছৰ পৰা লাহে লাহে মই কৃষি কৰ্মত যোগ দিলোঁ আৰু সম্পূৰ্ণভাৱে ইয়াত সময় দিবলৈ ল'লোঁ আৰু মোৰ দেউতাৰ এটা ইয়াত সপোন আছিলে যে ইয়াত এটা থকা ঘৰ বনাব বা তেনেকুৱা ধৰণৰ ইয়াত এটা ব্যৱস্থা কৰিব যি ব্যৱস্থা লৈ পেলাই দেউতাই যেতিয়াই মই ইয়াত আহোঁ বা দেউতাই মোক এই মনৰ কথাখিনি কয় আৰু তাক মই এক বাস্তৱ ৰূপ হিচাপে তাক প্ৰতিফলন কৰিবলৈ মই চেষ্টা কৰি আছোঁ এতিয়া লাহে লাহে আপোনালোকে দেখিছে যে এই ঘৰ থকাৰ কাৰণে ইয়াত ঘৰ বনাইছোঁ বা ইয়াত মুৰ্গী ফাৰ্ম বনাই আছোঁ লাহে লাহে মুৰ্গী ফাৰ্মৰ পিছতো ইয়াত লাহে লাহে আপোনাৰ জাৰ্চি গৰু ফাৰ্ম বা ছাগলীৰ ফাৰ্ম তেনেকুৱা বায়'ফ্লক ফিছ ফাৰ্মিং এই যি আধুনিক পদ্ধতিৰে আমি যেনেকৈ আগুৱাই যাব পাৰোঁ বা আমি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ তাৰ প্ৰচেষ্টাবিলাক লাহে লাহে ইয়াত হাতত লোৱা হ'ব কাৰণ কিয়নো আমি সকলোবিলাক কাম একেলগে একে সময়তে কৰিবলৈ আমি ঠিক নহ'ব এইকাৰণে লাহে লাহে পৰ্যায়ক্ৰমে আমি নিজে শিকি পেলাই লাহে লাহে পৰ্যায়ক্ৰমে আমি আগুৱাই যাবলৈ চেষ্টা কৰি আছোঁ আপোনাৰ ইয়াত কিমান মাটি আছে আৰু কিমান কেনেকুৱা কি খেতি আছে প্ৰায় ইয়াত 8 পৰা 10 বিঘা মাটি আছে ইয়াত বৰ্তমান আছে আপোনাৰ তিয়ঁহ পটল তৰৈ জিকা এইখিনি 4 প্ৰকাৰৰ খেতি আছে বৰ্তমান আৰু লাহে লাহে ইয়াত আপোনাৰ এতিয়া ছিজন ঠাণ্ডা দিন আহি আছে বা অলপ 2-3 মাহৰ পিছত আপোনাৰ বন্ধাকবি ফুলকবি তাৰ কাৰণে গুটি পচাই থোৱা আছে 2-3 মাহৰ কাৰণে এতিয়াৰ পৰা প্ৰস্তুতি চলাই থকা হৈছে আৰু আমাৰ অসমীয়া মানুহে সাধাৰণতে দেখা পোৱা যায় যে খেতি কৰ্মৰ প্ৰতি ইমান আকৰ্ষণ মানে আগ্ৰহী নহয় তেওঁলোকৰ বাবে আপুনি কি ক'ব বিচাৰে কৃষি কৰ্মৰ নিচিনা আটাইতকৈ উত্তম কৰ্ম একো নাই বুলি মই ক'ব বিচাৰিম কিয়নো কৃষি আমাৰ গৌৰৱ আছিলে আৰু গৌৰৱ আছে আৰু গৌৰৱ হৈ থাকিব আপোনালোকে দেখিছে যে পাঞ্জাৱত সকলো ঘৰৰ মানুহে কৃষি কৰে কিন্তু কৃষি কৰে মানে এনেকুৱা আমাৰ চিন্তাধাৰা হ'ব নহয় কৃষি কৰে মানে এজন সাধাৰণ মানুহ বা এজন পঢ়া শুনা কৰিব নোৱাৰা মানুহে কৃষি কৰে তেনেকুৱা নহয় এজন উচ্চ শিক্ষিত যুৱকেও যে কৃষি ক্ষেত্ৰত আত্মনিয়োগ কৰিব পাৰে তাৰ দ্বাৰা যে স্বাৱলম্বী হ'ব পাৰে তাৰ পথ দেখুৱাবলৈ মই এই পণ হাতত লৈছোঁ যে আমি পঢ়া শুনা কৰাৰ পিছতো আমি উচ্চ শিক্ষা লাভ কৰাৰ পিছতো আমি কৃষিক এক স্বাভিমান হিচাপে এক গৌৰৱ হিচাপে আমি যেনেকৈ ডক্টৰ ইঞ্জিনিয়াৰ এক এইম থাকে যেনেকৈ পুলিচ বিষয়া আৰক্ষী বিষয়া হোৱা এটা যেনেকৈ এইম থাকে সৰুৰ পৰা তেনেকৈ কৃষি কৰ্ম কৰাটো বা খেতিয়ক হোৱাৰো এক এইম আমি পৰিকল্পনা কৰি ল'ব লাগে সৰুৰ পৰা মানে এতিয়া এটা কথা দেখা যায় যে মানে খেতি কৰিলে মানুহক ইগন'ৰ কৰা হয় বা কিছুমানে কয় খেতি কৰিব লাজ কৰে ইমান পঢ়া শুনা কৰাৰ পিছত খেতি কৰিব লাজ কৰে এওঁ এজন তাৰ উত্তম উদাহৰণ যে পঢ়া শুনা কৰাৰ পিছতো বা নগা কলেজৰ নিচিনা এখন প্ৰতিষ্ঠিত মহাবিদ্যালয়ত GS হোৱাৰ পিছতো যে ইমান খেতি কৰিব আগবাঢ়ি আহিছে সেইকাৰণে লক্ষীৰঞ্জন কাকতিৰ দৰে ব্যক্তিসকল আমাৰ বাবে গৌৰৱ আৰু আদৰ্শ তুমি যে এই খেতি কৰিছা তোমাৰ লগত কোনোবা আছেনে নাই নিজে কৰি আছা মোৰ লগত মই নিজৰ প্ৰচেষ্টাৰ দ্বাৰা কৰি আছোঁ কিন্তু আপুনি জানে যিকোনো কৰ্ম কৰিবলৈ হ'লে আপুনি অকলে কৰিব নোৱাৰে তাত বিভিন্ন মেইনটেনেঞ্চৰ কথা আহে বা বিভিন্ন ইয়াত কাৰুকাৰ্য কৰিবৰ কাৰণে বিভিন্ন ব্যক্তিৰ প্ৰয়োজন হয় তাৰ কাৰণে মোৰ ইয়াৰে আছে কেইবাজনো ব্যক্তি আছে যাৰ দ্বাৰা তেওঁলোকৰো ঘৰখন চলি আছে এই কৃষি কৰ্মৰ যোগেদি আৰু আমাৰো ঘৰখন চলি আছে কিন্তু মই আপোনালোকৰ এই চেনেলৰ যোগেদি সমাজৰ প্ৰতি এটা অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ নৱপ্ৰজন্মৰ কৃষি কৰ্মৰ পৰা আঁতৰি অহা মূলতঃ কাৰণ আমাৰ সমাজ ব্যৱস্থা আমি সমাজত কৃষি কৰ্মক হেয় প্ৰতিপন্নৰ দৃষ্টিৰে আমি চাওঁ কৃষি কৰ্মক আমি একে সৰু দৃষ্টিৰে যে দুখীয়া দৰিদ্ৰ মানুহে কৃষি কৰে বা আমি সমাজত কৃষি কৰ্মৰ প্ৰতি এক নিৰ্লজ্জ ভাৱৰ দৃষ্টিৰে চাওঁ সেই দৃষ্টিৰে যে নেচাই আমি কৃষি কৰ্ম এক গৌৰৱ কৃষি কৰ্মৰ দ্বাৰা এখন সমাজ সৃষ্টি হ'ব পাৰে বা কৃষি কৰ্মৰ নহ'লে আমাৰ সমাজত কেনে
ব্যৱধান আহিব পাৰে। এই গোটেই কাৰ্যকলাপখিনি আপোনালোকে সকলো পৰিয়ালে লকডাউনৰ সময়ছোৱাত ভালদৰে উপলব্ধি কৰিছে। সেইকাৰণে কৃষি কৰ্মক কেতিয়াও আপোনালোকে বেলেগ চকুৰে চাব নালাগে আৰু কৃষি কৰ্মক আপোনালোকে গৌৰৱ হিচাপে গৌৰৱবোধ কৰিব লাগে। কৃষি কৰ্মৰ যোগেদি সমাজখন সৃষ্টি কৰিব লাগে। আৰু হয়, কৃষি কৰ্মৰ জৰিয়তে আমি বহুত টকা উপাৰ্জনো কৰিব পাৰোঁ। আমি আমাৰ বৰ্তমান যিটো সমস্যা হৈ আছে নিবনুৱা সমস্যা, গতিকে কৃষি কৰ্মৰ যোগেদি আমাৰ নিবনুৱা সমস্যাও বহু পৰিমাণে নিৰ্মূল হ'ব পাৰে। বৰ্তমান সময়ত এটা শ্লোগান ছ'চিয়েল মিডিয়াত বাৰুকৈ প্ৰচলিত হৈ আছে, আমাৰ পথাৰ আমাৰ বজাৰ। আমি ছ'চিয়েল মিডিয়াত তেনেকৈ শ্লোগান দিলে নহ'ব, কৰ্মৰ দৰে সেই শ্লোগানটো প্ৰতিফলিত কৰিব লাগিব। আৰু সেইকাৰণে লক্ষীৰঞ্জনৰ দৰে ব্যক্তিসকল আমাৰ বাবে আদৰ্শ। আৰু ধন্যবাদ লক্ষীৰঞ্জন। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। ধন্যবাদ।